নমস্কাৰ মই নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনাৰ ৰুমৰ পৰা আৰম্ভ কৰিছোঁ। বহুত দিন ভিডিঅ' দিয়া হোৱা নাই। ভিডিঅ' দিয়া হোৱা নাই মানে আপোনাৰ এইকেইদিন খুব ব্যস্ততা আছোঁ। খুব ব্যস্ত আপোনাৰ কি ভিডিঅ' দি আপোনাৰ সময় পোৱা নাই। আজি ভাবছোঁ যে জানো আজি দিনটো কি কৰোঁ আপোনালোকক দেখাই আছোঁ। এতিয়া মই আপোনাৰ ডিউটি যাব ওলাইছোঁ। বলক এই গাইছ তামাম গৰম দিছে। এই ফেক্টৰী আহি পাইছোঁ ৰ'ব। ফেক্টৰীত মিস্ত্ৰী কি কাম কৰি আছে দেখাই আছোঁ। চাই লওঁ ৰ'বচোন কি কাম কৰিছে। অ' ৰবুল, তুমি কি কৰি আছ? এই অৰ্ডাৰৰ মাল বনাই আছে আপোনাৰ চব। অৰ্ডাৰৰ মাল এইবিলাক আপোনাৰ। এই গাইছ তামাম গৰমতে, এতিয়া গৰমত ভিতৰত থাকিব নোৱাৰি। আপোনাৰ যি গৰম আপোনাৰ ক'ব নোৱাৰা গৰম আপোনাৰ। তাৰমানে ভিতৰত আপোনাৰ একো খোলা জেগা নাই না। দেখাই চাওকচোন, খোলা জেগা অলপো নাই। হয় সকলো হয় বন্ধ, খোলা জেগা অলপো নাই বুজিছে না। সেইকাৰণে এই ৰুমটোত আপোনাৰ ফেন দিও আপোনাৰ কাম নিদিয়ে, ইমান গৰম তাৰমানে আপোনাৰ। বৰষুণ দিলেও ঠাণ্ডা পৰে আপোনাৰ। ঠাণ্ডা দিনৰ কাৰণে ভাল হ'ব এই ৰুমটো, কিন্তু গৰম দিনৰ কাৰণে এইটো ৰুম ইমান ভাল নহয়। আপুনি বা যি গৰম, মানুহ আপোনাৰ প্ৰেছাৰ থকা মানুহটো মৰি যাব আপোনাৰ। এই গাইছ ফেক্টৰীত থাকিব নোৱাৰি আপোনাৰ। মই গৰমতে আপোনাৰ দোকানত গুচি আহিছোঁ। বাপৰে বাপ গৰম। তিনিখনকৈ গাইছ ফেন দিয়া আছে, ওপৰত দুখন ষ্টেণ্ড ফেন এখন, তথাপি আপোনাৰ গৰম কম নাই। অ' মা গৰম। সেই গৰমত থাকিব নোৱাৰিয়ে মই আপোনাৰ দোকানত গুচি আহিছোঁ। দোকান ল'ৰাটো ফেক্টৰীত 10 মিনিটৰ কাৰণে পঠিয়াই দিছোঁ ৰ'ব। কৈছোঁ তাতে কিবা কাম আছে, তই কামখিনি কৰি থৈছোঁ যা। সি আহক ৰ'ব। সি আহিলে মই বেলতলা দোকানত যাম। আমাৰ যিটোকে দোকান দুখন। এই গাইছ বহি আছোঁ দিয়ক, তেতিয়াৰ পৰা বহিয়ে আছোঁ। ল'ৰাজনো অহা নাই। 10 মিনিট বুলি কৈ 2 ঘণ্টামানকৈ দিলক। যি গাইছ গৰম দিছে নহয়, বাহিৰত আপোনাৰ ৰ'দ ওলাব নোৱাৰি। দেখাই আছোঁ ৰ'ব গাইছ, দেখছি ৰ'দ আপোনাৰ। এই বাইকখন আপোনাৰ ৰ'দতে আছে, চায়ে নাই আপোনাৰ ক'ত থ'ব। এই গাইছ চেন্নাইত থিয়া দি আছোঁ দিয়ক। কাষ্টমাৰ নাই। এই ৰ'দত কি কাষ্টমাৰ আহিব এই গৰমত? এই গৰমত কোনোবা কাষ্টমাৰ আহিব ফাৰ্নিচাৰ কিনিবৰ কাৰণে? নাহে গৰমত ওলাই ফালে। বাহিৰত অলপ বতাহ দিছে ৰ'ব, বঢ়িয়া বতাহ দিছে। আপোনাৰ টোপনি আহি যাব যি বতাহ দিছে। সেই গাইছ দোকানৰ ল'ৰাটো যে ফেক্টৰীত যাওঁ বুলি কৈছিলোঁ, তাক মই কৈছিলোঁ 10 মিনিটমান আহি যাবি। সি 10 মিনিট হৈছে, কেতিয়া আহিছে আপুনি দেখাই আছোঁ। কি কৰি আহি পেলাই এই জাষ্ট এই আহি পাইছে ৰ'ব, দেখাই আছোঁ। এই চাওক গাইছ, এই মাত্ৰ আহিছে আপোনাৰ। আহি পেলাই আপোনাৰ লেকচাৰ কৰিব চাওক। দোকানৰ ল'ৰাটো আহি গ'ল। এতিয়া মই বেলতলা দোকানত যাই আছোঁ, তাতে গৈ লগ পাই আছোঁ দিয়ক। সেই গাইছ এইখন দোকান আহি পেলাই ৰ'ব, ল'ৰাটো ভাত খাব গ'ল। কিন্তু এটা কথা আপোনাৰ, সেইখিনি জেগাত কিনে এইখিনি জেগা কিন্তু গাইছ বহুত ঠাণ্ডা। এতিয়া আপোনাৰ বঢ়িয়া আপোনাৰ বতাহ দি আছে, কি সুন্দৰ বতাহ। এই বতাহত আপোনাৰ এনেকৈ টোপনি আহি যাব। টোপনি হ'ব নোৱাৰোঁ দিয়কচোন দোকানত। এতিয়া বহিছোঁ দিয়ক, বাহিৰতে বহি আছোঁ। এই গাইছ এই ভাত খাই আহিছিলোঁ মই, যাই চাওক। এই ভাত খাই মোবাইল চোবাইল ধৰিছে। তাক ক'লোঁ তামোল এখন খোৱা, যিবিলাক তামোল নোখোৱাই বোলে মোক। গধূলি চাহ হ'লেও তামোল খাব দিছোঁ। মই বিৰি নাখাওঁ নহয়, মই বিৰি নাখাওঁ। চাকি চাকি দিয়া হ'ল ৰ'ব। ল'ৰাজনে চাহ আনবা গৈছে, এই চাহ লৈ আহিছে দেখে চাওকচোন। এই চাহ লৈ আহিছে। এতিয়া আপোনাৰ চাহ খাম ৰ'ব, গধূলিৰ চাহ। মোক চাহকাপ দি, মোক চাহকাপ দি। চাহত একদম চেনি কম হৈছে, চেনি নাই চাহত।
দোকানৰ পৰা আহিলোঁ আপোনাৰ আহি পিনে এতিয়া ৰুমত আলু নাই আলু লৈ যাম ৰ'ব অঁ বিলাহী কেই টকা বিলাহী 60 টকা কিলো গাইছ দিয়ক বস্তুখিনি লৈ পেলাই ৰুমত গৈ লগ পাই আছোঁ দিয়ক এই গাইছ ৰুম আহি পালোঁ ৰ'ব কি গৰম দিনটো আপোনাৰ আজি ৰক্ষা বনাই দিয়ক গৰমত এতিয়া ৰুমত আহিছোঁ আপোনাৰ এতিয়া কিবা এটা বনাই খাম ৰ'ব ডিমা আৰু বিলাহী আৰু আলু আঞ্জা খাম বনাওঁ ৰ'ব সেই গাইছ কিবাকৈ আঞ্জাখন হ'ল দিয়ক বাপৰে বাপ মই আঞ্জাখন নহাম পালোঁহে যি গৰম দিছে ৰুমৰ ভিতৰত আঞ্জাখন কিবাকৈ হ'ল দিয়ক এইখন আঞ্জা ডিমাৰ আঞ্জা আপোনাৰ বনালোঁ দিয়ক কিবাকৈ এতিয়া ডিমাৰ আঞ্জা হৈ গ'ল আপোনাৰ ভাতকেইটা খাওঁ দিয়ক আৰু ৰাতিপুৱা আৰু উঠাই লাগিব উঠি আৰু আপোনাৰ ৰাতিপুৱা ডিউটিত যাব লাগিব যদি ভিডিঅ'টো চাই যদি ভাল পাইছে আপোনালোকে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু নতুন ভিডিঅ'ৰ এতিয়া আপোনালোকক লগ পাইছোঁ দিয়ক আজিলৈ আৰু বাই গুড নাইট